Hello everyone. আজি উৰুকাৰ আমাৰ আইতা মেখেলা পিন্ধি আহি আছে বুঢ়ী মানুহ বেছি আহি আছে আৰু গৈ আছোঁ মাইকী গ'ল মোক এৰি থৈ গৈছে মানে দেৰি হ'ব ইমানো দেৰি হোৱা নাই গৈ আছে আৰু বলক আপোনালোকক দেখাই আছোঁ আমাৰ ইয়াত উৰুকা কেনেকৈ পাতে এয়া গৈ পালোঁ এতিয়া আমি আৰু গৈ এয়া খেল খেলাই আছে মানে আমাৰ অলপ পলমেই হ'ল গৈ পোৱা আৰু এনেকৈ খেল খেলাই আছিলে কিন্তু এয়া সৰু একেবাৰে সৰু চামৰ ছোৱালীখিনি আৰু আমি দেখি নাপালোঁ ডাঙৰ আৰু সেই ল'ৰাবোৰৰ অকণমান দেৰি হৈছিলে যে আৰু সিহঁতে ইজনী সিজনীক চাই খেলোঁতে গোটেই সোপা মৰিয়ে থাকিলে মানে খেলিবই নোৱাৰিলে আৰু বাকী দুজনী বাছিলে আৰু ইহঁতে দুজনী এতিয়া কম্পিটিশ্যন আৰু তাৰে এজনী ফাৰ্ষ্ট এজনী ছেকেণ্ড আৰু সিহঁতৰ খেলবোৰ দেখি আমাৰ নিজৰ সৰুকালৰ মানে খেলা খেলবোৰ মনত পৰে বহুত মানে এনজয় কৰিছোঁ সিহঁতৰ লগত আমি নিজেও আৰু বহুত ভাল লাগিছে বলক আৰু আপোনালোকেও চাই থাকক কোনজনীয়ে ফাৰ্ষ্ট হয় আৰু কোনজনীয়ে মানে ছেকেণ্ড হয় আৰু ইয়া আমাৰ চীনা বাইদেউ ফাৰ্ষ্ট উইনাৰ আৰু লগতে ইয়া এতিয়া আমাৰ আহি গ'ল চামুচ খেল ইহঁতকে ফাৰ্ষ্ট দিছে চামুচ খেলটো ইহঁতে সৰু কাৰণে ইহঁতৰ মানে কিছুমানৰ দাঁত নাই কিছুমানে পোকে খোৱা সেইকাৰণে সিহঁতক হাতত দিছে ইণ্টাৰেষ্টিং আৰু ইহঁতকো আৰু আগটো মানে গৈ নাপায় ৰখি পিনি লগৰক চাই কেলৈ অহা নাই তাৰপিছত সিহঁতক মানে বৈ কৈ পিনি নিয়া হৈছে আৰু মানে আৰু প্ৰথম খেলিছে তাতে আৰু কিছুমানে খেলিবই নাজানে সেনেকুৱা আৰু লগতে ইয়া এতিয়া হ'লে ডাঙৰ চামখিনি আৰু এয়া এতিয়া ল'ৰা একেবাৰে সৰু চাম আৰু ছেম ইহঁতৰো ছোৱালীখিনিৰ নিচিনা কিছুমানৰ দাঁত নাই আৰু মানে ফাৰ্ষ্ট টাইম খেলা ন সেইকাৰণে ইহঁতকো হাততে দিলে সৰু চামৰ ল'ৰাখিনিক আৰু এয়া অলপ ডাঙৰখিনিক এতিয়া দিব চামুচত এয়া ডাঙৰ চামৰ ল'ৰাখিনি দিলে চামুচত মানে ইমানো ডাঙৰ নহয় আৰু সিহঁততকৈ অকণমান ডাঙৰ দুটা চাম কৰি দিছে এনেকৈ সিহঁতো ফাৰ্ষ্ট ছেকেণ্ড কৰি মানে পাইছে আৰু লগতে কিন্তু আমি বহুত আৰু ভাল লাগিছে সিহঁতৰ লগত বহুত এনজয় কৰিছোঁ আমি নিজে চিৰি আৰু মানে এনেকৈ ডাঙৰ দাদাকেইটাৰ লগতেও আমি মানে খেলিব মন গ'ল আৰু কৈছে আৰু আমিও খেলিলোঁ আৰু এনেকৈয়ে আৰু মোৰ একেবাৰে লেহেমীয়া খোজ দেখিছেনে গাইজ একেবাৰে লেহেমীয়া কি যে হ'ব আৰু এনেকৈয়ে এনজয় আৰু এয়া ন তাতে আমাৰ এনেকৈয়ে মানে ভেলাঘৰটো সজোৱা হৈছিলে বহুত ভাল লাগিছে সেইকাৰণে ভিডিঅ' কৰি ৰাখিলোঁ আৰু কিছুমান মই ভিডিঅ' দিব চেষ্টা কৰিম আৰু এয়া আমাৰ অপনে আজি অকলে বহি আছে খং উঠি আছে নাজানো কিবা খং উঠিছে মা দেউতা নোহোৱা নিচিনা অকলে বহি আছে মায়ে মাতি আছে আমাৰ মায়ে তাক নাহে বোলেহি কি হৈছে নাজানো মুখখন খুলিছে সেয়া ফাইনেলি ছেকেণ্ড আহি পালে এতিয়া আমি ছেকেণ্ডে খাওঁ আৰু আহক আপোনালোককো খুৱাওঁ লগতে কিন্তু ভিডিঅ'টো দিয়াহে দেৰি হ'ল মোৰ অকণমান পলম হ'ল এডিট কৰা মানে এয়া আমাৰ ৰাইজসকল সকলোৱে বহি আছে উৰুকা দি বহি ছেকেণ্ড খাই আছোঁ আৰু লগতে এইবোৰ আমাৰ গাঁৱৰ ৰাইজবোৰ এনেকৈয়ে ভিডিঅ' কৰি ৰাখিলোঁ সৰুকৈ স্মৃতি হিচাপে থাকিব আৰু সদায় মোবাইলত আৰু এতিয়া ভাত খাবৰ কাৰণে এয়া ভগাই আছিল আৰু এয়া ভগাই হ'লে আমি ভাত খাব পাওঁ